আপোনালোক ভালে আছেনে? ময়ো ভালে আছোঁ আৰু আপোনালোক যদি সকলোৱে ভালে আছে মোক কমেণ্টত জনাব যদি ভালে আছে সকলোৱে। আজি তেনেকুৱা ধৰণৰ ব্লগ একো নবনাওঁ, তো সৰু সুৰা 10-15 মিনিটো নহয়, 10 মিনিটৰ ভিতৰত এটা সৰু সুৰা এটা ব্লগ এটা বনাম। মই আগতে যিমানকেইটা মই ভিডিঅ' আপলোড কৰিছিলোঁ মোৰ চেনেলত, তো মেক্সিমাম ভিডিঅ' মোৰ ভইচবিলাক ক্লিয়াৰ নাহে। ভিডিঅ'বিলাকত মই নিজেও শুনিছিলোঁ, তো ক্লিয়াৰ নাহে। আৰু লগতে মোক বহুতেও কৈছিলে, ফ্ৰেণ্ডছবিলাকে কৈছে তোৰ ভিডিঅ'বিলাকত ভইচবিলাক ইমান ক্লিয়াৰ নাহে। তো ভাবিলোঁ নতুনকৈ মাইক্ৰ'ফোন এটা কিনো বুলি। তো এইটো অৰ্ডাৰ দিছিলোঁ, এইটো বয়া কোম্পানী হয়। তো হ'ল আজি 3 দিনমান হ'ল পোৱাহি। তো ভাবিলোঁ আজি এইটো দিয়ে পিনে অলপ সৰু সুৰা এটা ব্লগ এটা বনাওঁ। তো আপোনালোকে জনাব মোৰ ভইচটো ভালকৈ ক্লিয়াৰকৈ এতিয়া আহিছেনে অহা নাই। আৰু লগতে আজি চুলিখিনি কাটোগৈ বুলি ভাবিছোঁ। যেতিয়া প্ৰথম লকডাউন যেতিয়া হৈছিলে তেতিয়াৰ পৰা মই আজিলৈকে চুলি কটাই নাই। তো আজি কাটো আৰু মোৰ কালিৰ পৰা অফিচো আছে, তো কাটিব লাগিব, এনেকৈ গ'লেতো নহ'ব। তো সেয়াই আৰু আপোনালোকে এতিয়া মোৰ লুকছটো চাই লওক কেনেকুৱা লাগিছে চুলি থকা অৱস্থাত। আৰু যেতিয়া কাটি পিনে মই দেখাম, কটাৰ পাছত দেখাম, তো তেতিয়া আপোনালোকে কমেণ্টত জনাব আগতে ভাল আছিল নে এতিয়া ভাল আছিলে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফাইনেলি পাই গ'লোহি বেবিলন। আহি থাকোঁতে আধা ৰাস্তাতে ফোন কৰিছোঁ খোলা থাকিব নে বন্ধ থাকিব। এনেকৈ হ'লে ছানডে দিনাখন বন্ধ থাকে এখন চেলুন, আজি খোলা আছে। জানো মোৰে লাগ আজি ভাল আছিল, কিবা মন গ'ল সিহঁতৰ আজি খুলিলে। তো এতিয়া চুলিখিনি কাটোঁ। চুলিখিনি কটাৰ পাছত আপোনালোকক প্লিজ কৈছোঁ কমেণ্টত আপোনালোকে জনাব মোৰ চুলিখিনি কটাৰ পাছত কেনেকুৱা লুকছটো হয়। আৰু নিউ লুকছ ন, আগত এইটোতে বৰ্তমান মোৰ নিউ লুকছ হয় চুলিখিনি থকাৰ পাছত। কেলৈ মানুহ ল'ৰা হওক বা ছোৱালী হওক চুলিয়ে সৌন্দৰ্যতাটো হয়। তো আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগে। মই অলপ টাইম ৱেইট কৰিব লাগিব, বেলেগ কাৰোবাক চুলি কাটি আছে। চুলিখিনি কাটিবলৈ মন নাছিলে, কালিৰ পৰা অফিচো আছে যে বেয়া লাগিছে অলপ, একো নাই। বহুত দিন কটাও নাছিলোঁ আৰু চবেই কৈ থাকে চুলিখিনি কাট। তো আজি কাটিম আৰু। মোৰ চুলি কটা হৈ গ'ল। কমেণ্টত জনাব কেনেকুৱা লাগিছে। এইপিনে চাওক, এইপিনে চাওক। মই চুলি কাটি পিনে ডাইৰেক্ট নৱগ্ৰহ পালোহি। নৱগ্ৰহ মানে অহাৰ ৰিজনটো আছিল মোৰ লগৰ এটা বাৰ্থডে হয়। তো ঘৰটো ইয়াতে হয়, নৱগ্ৰহতে হয়। তো এতিয়া কেক কাটিং কৰিম অলপ পাছত। তো এতিয়া মই অলপ টাইম ৰখিছোঁ। বহুত ধুনীয়া ভিউ পইণ্ট কেইটামান দেখা পাইছোঁ, তো মই আপোনালোকক দেখাব ট্ৰাই কৰি আছোঁ। আপোনালোকে চাওক। এটা কৈছোঁ ইয়াৰ বাৰ্থডে আছিলে, মই উইচ কৰিলোঁ। তো আহিলোঁ। ইয়াৰ নাম মনোজ হয়, মনোজ হাজৰিকা। তো লগ কৰিব আহিলোঁ। এতিয়া কেক কাটিং হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ আৰু ইয়াতে মই ব্লগটো শেষ কৰিলোঁ। আৰু আপোনালোকে অকল এটাই কমেণ্ট কৰিব যে মই চুলি আজি কাটিং কৰিছোঁ, তো আগতে বেছি বেটাৰ আছিল নে আজি বেছি বেটাৰ আছিলে। তো এতিয়া সকলোৱে ভালে থাকক, বাই বাই, আকৌ লগ পাম নেক্সট ব্লগত।